নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আজিৰ অন্য এটি ভিডিঅ'লৈ। বিশ্বকৰ্মা পূজাৰ উপলক্ষে আজি আমি উপস্থিত আছোঁ আমাৰ সকলোৰে পৰিচিত, আমাৰ মান, আমাৰ প্ৰাণ তথা আমাৰ চানেকি দৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ। খটৰা সত্ৰ বুলি ক'লে হয়তো অসমৰ ৰাইজক বহলাই কোৱাৰ প্ৰয়োজন নাই, কিয়নো অসমৰ প্ৰায়সংখ্যক লোকেই এই সত্ৰখনৰ বিষয়ে জানে। তথাপি যদি কেতিয়াবা সম্ভৱ হয় এই সত্ৰখনৰ ওপৰত এটি বিশেষ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এই সত্ৰখনিত প্ৰতি বছৰে বিশ্বকৰ্মা পূজা পালন কৰা হয় আৰু এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। আপোনালোকে শুনি আচৰিত হ'ব যে দৰং জিলাৰ গৌৰৱ খটৰা সত্ৰৰ এই বিশ্বকৰ্মা পূজাখনিয়ে এইবেলি 455 বছৰ বয়সত ভৰি দিলে। আৰু এই বিশ্বকৰ্মা পূজাখনিত অসমৰ বহু দূৰ দূৰণিৰ যাত্ৰীয়ে ভিৰ কৰেহি, আৰু সেয়েহে ময়ো ভাবিলোঁ আপোনালোকক ইয়াৰে কিছু দৃশ্যাংশ দেখাওঁ বুলি। ভিডিঅ'বোৰ বহুত ভালকৈ ল'ব নহ'ল, তথাপি যিখিনি সংগ্ৰহ কৰিছোঁ তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া বলক আপোনালোক এবাৰ সত্ৰৰ ভিতৰ চোৱালৈ লৈ যাওঁ। প্ৰথম তোৰণখন পাৰ হৈ সত্ৰৰ মূল গেটখন পায়। এয়া হৈছে সত্ৰৰ মূল গেট। কেতিয়াবা যদি সময় সুবিধা হয় আপোনালোকেও আহিব, আহি সত্ৰৰ পৰা আশীৰ্বাদ লৈ যাব। বন্ধুবৰ্গৰ সৈতে তোলা ফটো কিছু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, কোনো যেন বেয়াভাৱে ধৰি নলয়। সত্ৰখনৰ ভিতৰৰ পৰা উত্তৰ দিশত অৱস্থিত এই সৰু পুখুৰীটিত বিভিন্ন মাছ কচা আদি সংৰক্ষণ কৰি থোৱা আছে। আপোনালোকে যদি কেতিয়াবা আহিবলৈ পাৰে তেতিয়াহ'লে এইবোৰো দেখিবলৈ পাব। দূৰণিবতীয়া যাত্ৰীৰ বাবে সত্ৰৰ উত্তৰ পূব দিশত অতিথি কক্ষালয়ৰ ব্যৱস্থা আছে। ৰাতি যথেষ্ট হৈছে যদিও ভক্তৰ সংখ্যা কোনো কাৰণত কমিবলৈ পোৱা নাই। মানুহ আহিয়ে আছে, এতিয়াও যথেষ্ট মানুহ। এতিয়া বলক আপোনালোকক এবাৰ বাহিৰলৈ লৈ যাওঁ। এইফালে আপোনাৰ বিভিন্ন ধৰণৰ গীত মাত তথা নৃত্যানুষ্ঠান চলি আছে। বন্ধুসকল, ভিডিঅ'টি আৰু বহুত বেছি দীঘলীয়া নকৰোঁ। এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। হয়তো বিভিন্ন ভুলভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।